পঢ়া শুনাটো সকলো মানুহে কৰে, কিন্তু সফলতা নিৰ্ভৰ কৰে কিছুমান কথাৰ ওপৰত। তাৰে দুটা কথা হৈছে আপুনি কি পঢ়িছে আৰু কেনেকৈ পঢ়িছে। আপোনালোকৰ এই জিটি আৰু CTETৰ যি যাত্ৰা, প্ৰস্তুতিৰ যাত্ৰা, এই যাত্ৰাত আপোনালোকৰ সুবিধা হওক, তাৰ কাৰণে মই এটা কথা সদায় কৈ আহিছোঁ যে আমি কিমান বেছি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিছোঁ তাৰ ওপৰতে আমাৰ সফলতা নিৰ্ভৰ কৰিব। আৰু কথাবোৰ কৈ থাকিলে কেৱল নহ'ব, কাৰণ কথাতকৈ কাম আমি যিমান বেছি কৰোঁ সেইটোহে বেছি গুৰুত্বপূৰ্ণ। সেইকাৰণে এটা নতুন ছিৰিজ মই লৈ আহিছোঁ। এই ছিৰিজটোত আমি বিভিন্ন ধৰণৰ পেডাগজি আৰু আছামিনিটছ পিপুলৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনিম, আৰু সেই কুৱেশ্যনৰ পৰা আমি যিটো কনচেপ্ট হয় সেই কনচেপ্টটো ডিকোড কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে মন দি চাব বুলি মই আশা কৰিলোঁ, কাৰণ তেতিয়া ইয়াৰ পৰা আমি কিছুমান নতুন নতুন কথা শিকিব পাৰিম, জানিব পাৰিম, বুজিব পাৰিম আৰু পৰীক্ষাত ব্যৱহাৰ কৰিব পাৰিম। তেন্তে পলম নকৰি আমাৰ যিটো নতুন ছিৰিজ ডিকোড কনচেপ্টছ উইথ PYQs, তাৰ প্ৰথমটো খণ্ড আমি আজি আৰম্ভ কৰিছোঁ। আৰু আজি প্ৰথম খণ্ডত আমি লৈছোঁ কি, লেভ ভাইগটস্কি। মোৰ এটা ভাল লগা টপিক, আৰু যিটো CTET হওক বা আছাম GTPGT হওক, সকলো ধৰণৰ পৰীক্ষাতে টিচিং ৰিলেটেড এক্সামতে ইয়াৰ পৰা প্ৰশ্ন আহে। থিংকাৰ এডুকেশ্যনলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ, আৰু প্ৰথম কুৱেশ্যনটো আমি লৈছোঁ। চাওক, প্ৰথম কুৱেশ্যনটো কি কৈছে, According to Vygotsky theory, the zone of proximal development refers to the level of skill or knowledge a student is unlikely to ever achieve. তাৰমানে কি, এজন ছাত্ৰই যি দক্ষতা বা জ্ঞানৰ স্তৰ কেতিয়াও লাভ কৰাৰ সম্ভাৱনা কম। The level of skill or knowledge a student must master to pass a test or receive a grade. The level of skill or knowledge a student has already mastered. The level of skill or knowledge a student is capable of mastering with help. যিকেইটা অপশ্যন ইয়াতে দিছে, সাধাৰণতে আপোনালোকে চাওক, পেডাগজিত আমাৰ বিশেষকৈ ধৈৰ্য লাগে পেডাগজিৰ কুৱেশ্যন কৰিবলৈ। ইয়াতে কৈছে ভাইগটস্কি, আৰু ভাইগটস্কি বুলি ক'লে সদায়, আৰু জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ কথা যেতিয়া ইয়াতে কৈয়ে দিছে, এটা কথা বুজি ল'ব, ইয়াতে কি কৈছে, আনৰ সহায়ত। ঠিক আছে, সহায়ত বুলি লিখিছে, বা আনৰ সহায়ত, উইথ দ্য হেল্প। বেলেগৰ সহায় লোৱাৰ যেতিয়া কথা ক'ব তেতিয়া আমি বুজিম সেইটো যে জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট বা স্কেপ ফল্ডিঙৰ কথা কৈছে। ঠিক আছে, গতিকে ইয়াতে কি হ'ব, অপশ্যন নাম্বাৰ ডিটো আমাৰ কাৰেক্ট হ'ব। তাৰমানে ইয়াৰ পৰা আমি কি টপিক উলিয়াব পাৰোঁ এইটোৰ পৰা, যে জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, বা আমি এনেকৈও ক'ব পাৰোঁ, মই অলপমান পৃথককৈ লৈছোঁ কথাটো, লেভ ভাইগটস্কি বুলি মই লিখিছোঁ ইয়াতে, লেভ ভাইগটস্কি লিখি পেলাই মই তাৰ পৰা দেখাই দিছোঁ যে লেভ ভাইগটস্কিৰ পৰা কি প্ৰশ্ন আহে। 1 নম্বৰতে আহিলে জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, আৰু 2 নম্বৰতে আহিছে উইথ আদাৰ্ছ হেল্প। এইকেইটা কিৱৰ্ড আপোনালোকে ইয়াৰ পৰা মনত ৰাখি লওক। এইকেইটা কিৱৰ্ড যদি প্ৰশ্নত থাকে, তাৰমানে আমি বুজিব লাগিব এই প্ৰশ্নটো কি হয়, লেভ ভাইগটস্কিৰ পৰা আহিছে, বা লেভ ভাইগটস্কিত আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আমি পাম। চ' এইটোৱে হৈছে ডিকোডিং উইথ PYQ। তাৰমানে আমি এনেকুৱা ধৰণে আমি পঢ়িব লাগিব। এতিয়া আপোনালোকে যদি জানিব বিচাৰে যে আমাৰ যিটো জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, তাক আমি এনেকৈ দুটা চাৰ্কেল আঁকি ল'ব পাৰোঁ। ঠিক আছে, এই চাৰ্কেলটোত আমাৰ কি থাকিব, ছাত্ৰজনে অকলে কৰিব পাৰে কিবা এটা কাম। অ'কে, আৰু এইটোত কি থাকিব, নোৱাৰে কৰিব, মানে অকলে কৰিব নোৱাৰে। ঠিক আছে, অকলে কৰিব নোৱাৰে। আৰু তাৰ মাজৰ যিটো চাৰ্কেল, য'ত চাৰ্কেল দুটাই ইণ্টাৰচেক্ট কৰিছে গণিতৰ ভাষাত, এইখিনিক আমি কি বুলি বুজাওঁ, এইখিনিক আমি বুজাওঁ জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। ঠিক আছে, আগবাঢ়িছোঁ। এছাৰচন এটা দিছে, টিচাৰ্ছ শুড প্ৰভাইড এ লট অফ স্কেফল্ডিং টু চিলড্ৰেন ইন দ্য ফৰ্মছ অফ প্ৰমছ এণ্ড কিউজ। তাৰমানে কি কৰিছে ইয়াতে, স্কেফল্ডিঙৰ কথা কৈছে, আৰু ইয়াতে কৈছে কি, প্ৰমছ এণ্ড কিউজ দিয়াৰ কথা কৈছে। এতিয়া আমি প্ৰমছ এণ্ড কিউজৰ পৰা কি থাকিব, অসমীয়াটো চাই লওঁ,
শিক্ষকসকলে শিশুসকলক প্ৰম্পট আৰু ইংগিতৰ ৰূপত বহুত এটা মৰাপাত হৈ থাকিলে এইটো মই পিছত কাৰেক্ট কৰি দিছোঁ, এইটো স্কেফল্ডিং হ'ব। অসমীয়ালৈ ট্ৰান্সলেট কৰোঁতে এনেকুৱা হৈ গৈছে, ঠিক আছে। তো এইখিনি কথা কৈছে আৰু তলত নামটো দিছে কি জিন পিয়াজে, কিন্তু আমাৰ ভাগ্য ভাল যে এই প্ৰশ্নটো আমি অলৰেডি পঢ়ি আহিলোঁ, ঠিক আছে। আমি পঢ়ি আহিলোঁ অলৰেডি কি হয় যে স্কেফল্ডিং বা এইটো কুৱেশ্যনত নাই পোৱা যদিও আমি ইতিমধ্যে জানো যে স্কেফল্ডিং বুলি ক'লে কাৰ কথা কোৱা হ'ব, জিন পিয়াজে নহয়, লেভ ভাইগটস্কিৰ কথা কোৱা হ'ব। গতিকে জিন পিয়াজে নামটো দেখিয়ে আপোনালোকে ৰিজনটো ভুল বুলি কৈ দিব পাৰে। অপশ্যন নাম্বাৰ এটো আমাৰ কি হ'ব, কাৰেক্ট হ'ব। ঠিক আছে, মই অলপ লাহে লাহে আগবাঢ়িছোঁ যিহেতু সম্পূৰ্ণৰূপে আমাৰ কনচেপ্টৰ ওপৰতে গোটেইখিনি কথা আছে। ইয়াৰ পৰা আপোনালোকে আৰু এটা কথা লিখি থৈ দিয়ক, লেভ ভাইগটস্কিৰ ওপৰত এই প্ৰশ্নটোৰ পৰা, সেইটো হৈছে স্কেফল্ডিং। তাৰমানে লেভ ভাইগটস্কি যদি আমি পঢ়োঁ তেতিয়াহ'লে আমাক কি লাগিব, স্কেফল্ডিঙৰ ওপৰতো আমি কিবা এটা জানিব লাগিব। ঠিক আছে, নেক্সট কি লিখিছে, জিন পিয়াজে জোৰ দি কৈছিল যে সামাজিক পাৰস্পৰিক ক্ৰিয়া। জিন পিয়াজে emphasized that more knowledgeable others play a significant role in advancing children's cognitive skills through social interaction. এতিয়া ইয়াত যিকেইটা শব্দ কৈছে আপোনালোকে যেতিয়া পঢ়িব তেতিয়া গম পাব যে ছ'চিয়েল বা ছ'চিঅ' কালচাৰেল ইণ্টাৰেকশ্যনৰ কথা ক'লে মানে সেইজন জিন পিয়াজে কেতিয়াও হ'বই নোৱাৰে। তাত যদি মোৰ নলেজেবল আদাৰৰ কথা কয় তেতিয়াহ'লে সেইজন কেতিয়াও জিন পিয়াজে হ'বই নোৱাৰে। অ'কে, তো এই তিনিটা শব্দ আমি ইয়াৰ পৰা উলিয়াই ল'লোঁ। তো আমি এনেকৈ কি কৰিম, ডিকোড কৰিম। কি ডিকোড কৰিম, PYQ। তাৰ পৰা আমি গম পাম যে পৰীক্ষাত আচলতে আহে কি। অ'কে, এতিয়া আপুনি গম পাই গ'ল যে এইকেইটা যদি শব্দ দেখে তেতিয়াহ'লে সেইজন জিন পিয়াজে নহয়, আমাৰ এজন হ'ব কোন, লেভ ভাইগটস্কি ডাঙৰীয়া। আগবাঢ়িছোঁ, এজ পাৰ লেভ ভাইগটস্কি ইনাৰ স্পীচ। অ'কে, এইটো মই বাৰু বুজাই দিম আপোনালোকক, ইনাৰ স্পীচ, প্ৰাইভেট স্পীচ আৰু ছ'চিয়েল স্পীচ। মোক সিদিনাখন কোনোবাই সুধিছিলে যে এইকেইটাৰ অৰ্থ কি হয়, তেতিয়া মই যিকেইটা উদাহৰণ দিছিলোঁ সেইকেইটাত তেওঁ বুজি পোৱা বুলি ক'লে, মই তাকে আপোনালোকক কৈ দিম। ইনাৰ স্পীচ is a sign of cognitive immaturity among children. Negative statement হ'ব নোৱাৰে। Occurs from birth until the age of 3. Okay, হ'ব পাৰে, চাই লওঁ। Helps in reasoning and organizing thoughts. Hinders the cognitive development in children. বাধাৰ কথা কৈছে, গতিকে অপশ্যন নাম্বাৰ এইটো নহয়। এনেকুৱা নহয় ইনাৰ স্পীচ বা আভ্যন্তৰীণ বক্তৃতা আমাৰ কেৱল 3 বছৰ বয়সলৈকে চলি থাকিব, গতিকে অপশ্যন নাম্বাৰ চিটো আমাৰ কাৰেক্ট হ'ব। অ'কে, মই বুজাই দিছোঁ এতিয়া আপোনালোকক ইনাৰ স্পীচ আৰু এইকেইটাৰ অৰ্থ কি হয়। তাৰমানে আমি গম পালোঁ আন এটা কথা যে যদি আমি লেভ ভাইগটস্কি টপিকটো পঢ়িবলৈ যাওঁ, চাওক লেভ ভাইগটস্কি টপিকটো যদি আমি পঢ়িবলৈ যাওঁ তেতিয়াহ'লে আমি কি দেখা পাম, ইয়াতে আমি দেখা পাম তিনিটা শব্দ, ইনাৰ স্পীচ। মই ইংৰাজীতে লিখি দিছোঁ, আপোনালোকে যিসকলে অসমীয়াত পঢ়িছে তেওঁলোকে ট্ৰান্সলেশ্যন কেইটা পাই যাব বা আপোনালোকে অলৰেডি জানেই। ইনাৰ স্পীচ, প্ৰাইভেট স্পীচ আৰু লাষ্ট ওৱান ইজ ছ'চিয়েল স্পীচ। ঠিক আছে, সামাজিক বক্তৃতা। ইনাৰ স্পীচটো কেতিয়া হয়, যেতিয়া আমি মনৰ ভিতৰত কিবা এটা কথা ভাবি থাকোঁ, যেনে মই এই কথাখিনি কোৱাৰ আগতে নিজৰ মনৰ ভিতৰত ভাবিব লগা হৈছে যে মই আপোনালোকৰ সৈতে PYQ ডিকোডিং কৰিম, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। কেনেকৈ কৰিম, কি কৰিম, সেই গোটেই কথাখিনি মই ভিতৰতে ভাবি ল'লোঁ। ঠিক আছে, ভাবি লোৱাৰ পাছত সেই কথাখিনি মই আপোনালোকৰ আগত কৈছোঁ। তো ইনাৰ স্পীচ মানে চিম্পলি কি হয়, মনৰ ভিতৰত ভবা কথা, তাকে আমি কি বুলি কওঁ, ইনাৰ স্পীচ বুলি কওঁ। প্ৰাইভেট স্পীচ কি হয়, মই কৈ দিয়াৰ আগতে ছ'চিয়েল স্পীচটো কি কৈ লওঁ, যে আনৰ সৈতে কথা বাৰ্তা বা কথা বতৰা, বেলেগৰ সৈতে আমি যিবোৰ কথা বতৰা পাতোঁ সেইবিলাককে আমি কি বুলি কওঁ, ছ'চিয়েল স্পীচ বুলি কওঁ। প্ৰাইভেট স্পীচ কি জানেনে, ধৰা হ'ল আপুনি ৰাতিপুৱা 8:45 সাৰ পালে আৰু আপুনি যাব লাগিব কেইটা বজাত, 9 বজাত আপুনি ওলাই যাব লাগিব। তাৰমানে 15 মিনিটৰ অন্তৰালত আপুনি সাজু হ'ব লাগিব। এই 15 মিনিটত যেতিয়া আপুনি সাজু হ'ব, সেই সময়খিনিত আপোনাৰ কি হ'ব জানেনে, সেই সময়খিনিত আপোনাৰ মনৰ ভিতৰতে ক'ব এতিয়া মই গা ধুই মই আজি ভাত নাখাওঁ, বাহিৰতে কিবা এটা খাই ল'ম,
তো এনেকুৱা ধৰণৰ কথা আমি মনৰ ভিতৰত কৈ থাকো হেতুক আমি কি বুলি কওঁ প্ৰাইভেট স্পিচ তাৰ মানে নিজকে কোৱা কথা এই কথাবিলাক আমি কেতিয়া কওঁ যেতিয়া আমাৰ ধৰি লওক কিবা এটা কাম কৰাৰ সময়ত বা মই এইটো আৰু অলপ ক্লিয়াৰলি আপোনালোকক লিখি দিওঁ কামৰ সময়ত দন্তীয়া তটো খাব নোপোৱা হৈ গ'ল নিজকে কোৱা কথা ওকে তো এনেকে যদি আমি লৈ লওঁ তেতিয়াহ'লে আমাৰ বুজিবলৈ চাগে বেছি ইজি হ'ব আগবাঢ়িছো নেক্সট জিন পিয়াজে এণ্ড লেভ ভাইগটস্কি আৰ চিমিলাৰ ইন দিয়াৰ বিলিভ ডেট চাওক জিন পিয়াজে আৰু লেভ ভাইগটস্কি দুইজন ধুবুৰী আৰু শদিয়াৰ দৰে কথা দুইজনৰ কথাৰ বিশেষ মিল আমি দেখা নাপাওঁ কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকৰ আমি মিল দেখা পাওঁ কি ক্ষেত্ৰত মিল দেখা পাওঁ হেতুকে প্ৰশ্নটোত সুধিছে যে লেংগুৱেজ ইনফ্লুৱেঞ্চেছ এণ্ড ডিটাৰমাইনছ থট ওকে এই কথাটো দুইজনে কেতিয়াও ক'বই নোৱাৰে দুইজনে অলপমান বেলেগ কথা কৈছিলে কালচাৰ হেজ এ প্ৰফাউণ্ড ইফেক্ট অন লাৰ্ণিং এইটো অকল লেভ ভাইগটস্কিয়ে কৈছিলে ডেভেলপমেণ্ট অফ চিলড্ৰেন টেক্স প্লেচ ইন ষ্টেজেছ লাইক প্ৰগ্ৰেছন হ'ব পাৰে চিলড্ৰেন আৰ ইনভলভড ইন দ্য প্ৰচেছ অফ মিনিং মেকিং এইটো নহয় লাষ্ট ওৱান ইজ কাৰেক্ট ঠিক আছে অপশ্যন নম্বৰ ডিটো আমাৰ ইয়াতে কাৰেক্ট হ'ব আনচাৰ কিটো এইটোৱে হয় আৰু মই নিজেও এইটোৱে পাইছিলো এতিয়া চাওক যেতিয়া আমি এই দুজন যাৰ মাজত আমি আকাশ পাতাল পাৰ্থক্য আছে তাত আমি দেখা পাম জিন পিয়াজে আৰু লেভ ভাইগটস্কি তেওঁলোকে এটা কথাত কিন্তু তেওঁলোকৰ মতবাদ আমি একে ধৰণৰ দেখা পাওঁ কোনটো কথাত জানেনে সেই কথাটো হৈছে মই দুইটা এনেকুৱাকে দেখাব লাগিব যে দুইজনে এই দুটা কথা মানি লৈছে কথাটো কি জানেনে এক নম্বৰ হৈছে ষ্টুডেণ্টছ আৰ এক্সপ্ল'ৰাৰ সিহঁতে কি কৰে এক্সপ্ল'ৰ কৰে আৰু এটা কথা তেওঁলোকে মানি লৈছিলে যে এক্টিভ লাৰ্ণাৰ এই কথাটোকে মানি লৈছিলে আৰু এই কুৱেশ্যনটো আমি যি পালো মিনিং মেকিং বুলি কৈছে প্ৰচেছ অফ মিনিং মেকিং তাৰমানে কিবা এটা সিহঁতে দেখিলে তাৰ পৰা সিহঁতে কিবা এটা অৰ্থ উলিয়াই ল'ব চ' সেইটোৱে হৈছে আমাৰ কি এক্টিভ লাৰ্ণাৰ আৰু এক্সপ্ল'ৰাৰৰ কাম মাত্ৰ এই দুটা কথাতে আমাৰ লেভ ভাইগটস্কি আৰু জিন পিয়াজে মতৰ মিল দেখা পাওঁ ঠিক আছে আগবাঢ়িছো নেক্সট লেভ ভাইগটস্কি প্ৰপ'জ ডেট চিলড্ৰেনছ থিংকিং ইজ কোৱান্টিটেটিভলি ডিফাৰেণ্ট ফ্ৰম এডাল্টছ হ'ব পাৰে নহ'ব পাৰে চিলড্ৰেনছ থিংকিং ইজ কোৱালিটেটিভলি ডিফাৰেণ্ট ফ্ৰম এডাল্টছ হ'ব পাৰে নহ'ব পাৰে চিলড্ৰেনছ হেভ এ লট অফ পটেঞ্চিয়েল হুইচ ইনক্লুডছ টাস্ক দে কেন ডু উইথ আদাৰ ছাপৰ্ট শব্দটো লগালগ মাৰ্ক কৰি দিয়ক আদাৰ ছাপৰ্ট চিলড্ৰেনছ আৰ বৰ্ণ আনৰুলি এণ্ড ছ'চাইটি নিডছ টু টিচ দেম ছ'চিয়েল বিহেভিয়াৰ চ' এনেকুৱা ধৰণৰ কথা কেতিয়াও লেভ ভাইগটস্কিয়ে নাই কোৱা কিন্তু লেভ ভাইগটস্কিয়ে কৈছে যে ষ্টুডেণ্টৰ বহুত পটেঞ্চিয়েল থাকে আৰু তেওঁলোকে বেলেগৰ হেল্পত কামবোৰ কৰিব পাৰে গতিকে অপশ্যন নম্বৰ চিটো আমাৰ ইয়াতে কাৰেক্ট হ'ব আৰু ইয়াৰ পৰা আমি লেভ ভাইগটস্কিৰ আন এটা কথা উলিয়াই ল'লো লেভ ভাইগটস্কিৰ আন এটা কথা আমি ইয়াৰ পৰা এক্সট্ৰেক্ট কৰিব পাৰিলো সেই কথাটো হৈছে নাম্বাৰ ওৱান ইজ কি পালো আমি ইয়াতে চাওক আদাৰ্ছ ছাপৰ্ট আৰু এটা আমি পালো কি লট অফ পটেঞ্চিয়েল তাৰমানে আমি তেওঁ কি কৈছে যে ষ্টুডেণ্টৰ মাজত যথেষ্ট পটেঞ্চিয়েল বা কি থাকে সম্ভাৱনা থাকে ওকে নেক্সট থাকিব কি তেওঁলোকৰ কি থাকিব আদাৰ্ছ হেল্প বা আদাৰ্ছ ছাপৰ্ট প্ৰত্যেক মানুহকে লাগে আদাৰ্ছ ছাপৰ্ট মোকো প্ৰয়োজন মানুহৰ ছাপৰ্টৰ আপোনাকো প্ৰয়োজন কাৰোবাৰ ছাপৰ্ট নোহোৱাকৈ আমি জীৱনত আগবাঢ়িব নোৱাৰো সেই কথাটোকে লেভ ভাইগটস্কিয়ে কৈছে তেওঁ যেনিবা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছে আমি যেনিবা ডাঙৰ মানুহৰ ক্ষেত্ৰত কৈছো ওকে আগবাঢ়িছো তো এইবিলাক কিৱৰ্ড আপোনালোকে নিজৰ নোটবুকত লিখি ল'ব তেতিয়া আপোনালোকৰ পঢ়োঁতে সুবিধা হ'ব নেক্সট চাওক একৰ্ডিং টু কনষ্ট্ৰাকটিভিষ্ট থিয়ৰী এতিয়া কনষ্ট্ৰাকটিভিষ্ট বাৰে পাই আছো ইয়াৰ আগৰ কুৱেশ্যনটো আমি পাইছিলো নেকি নাই পোৱা ওকে ঠিক আছে চ' কনষ্ট্ৰাকটিভিষ্ট ৱৰ্ডটো আপোনালোকে মাৰ্ক কৰি ল'ব চিলড্ৰেনছ হেভ এ নেচাৰেল টেণ্ডেঞ্চি টু মেক চেন্স অফ দ্য ৱৰ্ল্ড প্ৰায় একেধৰণৰ প্ৰশ্ন এইখিনি আমি যোৱা 7 আৰু 8 ফেব্ৰুৱাৰী 2026 প্ৰশ্নৰ পৰা লৈছো পেপাৰ 1 পেপাৰ 2 ঠিক আছে এনেকুৱা নহয় যে পেপাৰ 1 মই দিম বাবে মই পেপাৰ 2 নাচাম বা পেপাৰ 2 দিম বাবে পেপাৰ 1 নাচাম তেনেকুৱা কথা নহয় একেই হয় কথাবিলাক চিলড্ৰেন লাৰ্ণ অনলি when extrinsically motivated নহয় চিলড্ৰেনছ লাৰ্ণ বেষ্ট when information is presented to them in a final form নহয় have a tendency to behave in unruly ways that needs to be corrected so এইটো কাৰেক্ট নহয় দুইটা কোৱেশ্চন প্ৰায় একে ধৰণৰ ইয়াতে মাত্ৰ কোনটো কাৰেক্ট হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব আৰু দুইটা
শব্দৰ অৰ্থ প্ৰায় একেই মই ব্ল্যাঙ্ক স্লাইড সেইকাৰণে ৰাখি গৈছো যাতে আমি কি কৰিব পাৰো ইয়াৰ পৰা শব্দবিলাক আমি উলিয়াই ল'ব পাৰো কিৱৰ্ডছ বিলাক যাতে উলিয়াই ল'ব পাৰো তো এই কিৱৰ্ডছ কেইটা মই পিপিটি টো আমাৰ যেটো জিটি পিজিটি আৰু সিটেট বুলি আমাৰ যেটো আমাৰ জিটি পিজিটি আৰু সিটেট বুলি যেটো আমাৰ টেলিগ্ৰাম চেনেল আছে লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব তাতে আপোনালোকে এই পিপিটি টো পাই যাব ওকে এনে আমাৰ এপৰ ক্লাছ হলেতো মই ডাইৰেক্ট ভিডিওটোৰ লগতে লগাই দিও ভিডিওটো চাওঁতে পিপিটিটো লগালক চাই ল'ব পাৰে এতিয়া ইয়াত আমাৰ ইউটিউবৰ যেহেতু হয় হেতু মই কি কৰিব লাগিব এতিয়া আপোনালোকক টেলিগ্ৰামতে দিয়াটো আটাইতকৈ বেটাৰ হ'ব ওকে বা মই আৰু এটা কাম কৰিব পাৰো আমাৰ এপটো আপোনালোকে ডাউনলোড কৰি ল'ব এপত আপোনালোকে ক'ত যাব ফ্ৰী কোৰ্সত গুচি যাব কাৰণ মই কথাটো এতিয়াহে ভাবিছোটো ফ্ৰী কোৰ্সত গলে আপোনালোকে এই সিৰিজটোৰ নাম পাই যাব decode concept with pyqs এই কোৰ্সটো পাই যাব তাতে মই পিপিটি কেটা পিডিএফ কেটা আপলোড কৰি দিম ওকে ইয়াতে আমাৰ এটা কি আহিলে লেভ ভাইগটস্কি ইয়াতে কি থাকিব কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচ বা কনস্ট্ৰাকটিভিজমৰ যদি কথা কয় তেতিয়া হলে হেতু সেইজন কোন হ'ব যিজনে কৈ গৈছে তেওঁ নিশ্চয় লেভ ভাইগটস্কি হ'ব এই কিৱৰ্ড কিটা আপোনালোকে ইয়াৰ পৰা উলিয়াই ল'ব ওকে ওকে আগবাঢ়িছো নেক্সট A teacher is designing a lesson plan for a group of students with varying levels of understanding of a topic. According to Vygotsky's theory, which of the following should the teacher consider when designing the lesson? তাৰমানে লেসন প্ল্যানটো তেওঁ তৈয়াৰ কৰোতে কোন কেটা কথাৰ ওপৰত গুৰুত্ব দিব তাকে সুধিছে অসমীয়াত আপোনালোকে সিটেটত নাপায় জিটিপিজিটিত পাব কিন্তু জিটিপিজিটিয়ে হওক সিটেটে হওক কথাটো একেখিনি লেভ ভাইগটস্কি দুইটা পৰীক্ষাতে আহিব সেইকাৰণে মই অসমীয়ালৈ ট্ৰান্সলেট কৰি দিছো ঠিক আছে শিক্ষকে প্ৰতিজন ছাত্ৰক নিৰ্দিষ্ট সমস্যাটোৰ ওপৰত ব্যক্তিগতভাৱে কাম কৰিবলৈ ক'ব লাগে ক'ব পাৰে শিক্ষকে সকলো ছাত্ৰ ছাত্ৰীক একে স্তৰ প্ৰত্যাহ্বান প্ৰদান কৰিব লাগে এটো নহয় শিক্ষকে প্ৰতিজন ছাত্ৰৰ বৰ্তমানৰ বুজাবুজিৰ স্তৰ বিবেচনা কৰি পৰৱৰ্তী পৰ্যায়ত উপনীত হোৱাত সহায় কৰিবলৈ উপযুক্ত সহায় আগবঢ়াব লাগে বহুত ভাল লগা এটা বাক্য শিক্ষকে ইতিমধ্যে উন্নত স্তৰৰ বুজাবুজিত থকা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতহে গুৰুত্ব দিব লাগে হ'বই নোৱাৰে গতিকে অপচন নম্বৰ সি টো আমাৰ ইয়াতে কাৰেক্ট হ'ব ঠিক আছে সো এটা কি কৈছিলে আকৌ কোৱেশ্চনটো চাও আমি ভাইগটস্কিৰ কথা কৈছে আৰু ইয়াতে কি কৈছে লেসন প্ল্যান মেকিংৰ কথা কৈছে আৰু তাৰ লগতে এপ্ৰোপ্ৰিয়েট সাপোৰ্টৰ কথা কৈছে এপ্ৰোপ্ৰিয়েট সাপোৰ্ট সো ইয়াতো আমি কি গম পালো যে এপ্ৰোপ্ৰিয়েট সাপোৰ্টৰ যদি কথা কয় সো আপোনালোকে এটা কথা কবই পাৰে যে লেভ ভাইগটস্কি বুলি ক'লে আমি সদায় কেটামান শব্দ আমি ধৰিয়ে ল'ব পাৰো সেই শব্দকিটাৰ এক নম্বৰ হৈছে MKO দুই নম্বৰ হৈছে স্কেফোল্ডিং তিন নম্বৰ হৈছে সাপোৰ্ট ওকে 4 নম্বৰ হৈছে মোৰ নলেজেবল আদাৰ্স এইবিলাক শব্দ সদায় ভাইগটস্কিৰ লগত থাকিবই কাৰণ ভাইগটস্কি হয়তো মানুহজন খুব বেছি মৰমিয়াল আছিল সেই কাৰণে তেওঁ বাৰে বাৰে বেলেগে সাপোৰ্ট কৰাৰ কথা কৈ আছে মোৰ নলেজেবল আদাৰ পাৰ্সনে মানুহক বা ষ্টুডেন্টক সাপোৰ্ট কৰাৰ কথা ইয়াতে কৈ আছে ওকে আগবাঢ়িছো নেক্সট as per constructivist approach of learning is facilitated when activities are interactive and collaborative হ'ব পাৰে ওকে content is disconnected নহয় pedagogy is teacher centering in counseling নহয় হ'ব পাৰে দেই এটো হ'ব পাৰে চাই লও task are incoherent and disorderly একেটাটো একেবাৰে নহয় সো ইয়াৰ আমাৰ অপচন নম্বৰ এ টো হ'ব interactive and collaborative এই দুটা শব্দ আপোনালোকে মনত ৰাখি থব কোৰ পৰা মনত ৰাখিব জানে কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচত মনত ৰাখি থব নেক্সট কোৱেশ্চন যাও ফলোইং লেভ ভাইগটস্কি's ideas a teacher dedicated to give hints and cues to the students who were stuck on a given problem and let the students try to solve that problem again by doing so teacher is practicing the concept of assimilation collective monologue functional fixedness next scaffolding কোনটো কাৰেক্ট হয় ইয়াৰ পৰা সুধিছে সো আমি ইতিমধ্যে পঢ়ি আহিছো এটো কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব স্কেফোল্ডিং মই দুইটা ট্ৰান্সলেট কৰি দিছো ঠিক আছে সো লাষ্টত আমাৰ এটা বোনাস কোৱেশ্চন মই ৰাখিছো আগৰ গোটেইখিনি পিৱাইকিউ আছিল এই কোৱেশ্চনটো মোৰ তৰফৰ পৰা অলপমান কোৱেশ্চনটো কি হয় অকমান
ট্ৰিকি কুৱেশ্যন হয় সো এই কুৱেশ্যনটো মই আপোনালোকৰ লগে ৰাখিলো কুৱেশ্যন নম্বৰ 10 মই ইয়াৰে আনসাৰটো লৈ আহিছিলো কিন্তু আপোনালোকক মই আনসাৰটো মই আজি দেখাই নিদিও কিয় কাৰণ এই আনসাৰটো যদি মই দেখাই দিও আপোনালোকে গোটেই কেইটা কুৱেশ্যনৰ আনসাৰ পাই যাব ঠিক আছে সো এই কুৱেশ্যনটো আপোনালোকে আনসাৰটো কি হয় মোক ক'ব কৈ পেলাই তলত কমেন্ট ডাউন কৰি জনাব ঠিক আছে কমেন্ট ডাউন কৰি জনালে মোৰ সঁচাকে ভাল লাগিব আৰু একেবাৰে শেষত বোনাস কুৱেশ্যনটো দিয়াৰ লগতে মই আপোনালোকক আন এটা বস্তু দিব পাৰিম হেতু হৈছে thank you so much for attending today's session set number 01 decoding concept with PYQs এই কনসেপ্টটো আমাৰ চলি থাকিব এই সিৰিজটো আমাৰ চলি থাকিব আৰু চলাটো সম্পূৰ্ণৰূপে ডিপেন্ড কৰিব আপোনালোকৰ কিমান বেছি আমি আপোনালোকৰ পৰা সহাৰি পাওঁ তাৰ ওপৰত ডিপেন্ড কৰিব যদি আপোনালোকৰ সহাৰি ভাল হয় তেতিয়া হলে কন্টিনিউ কৰিম আৰু পেডাগজি বুলিয়ে কেৱল নহয় আমি আসাম এণ্ড ইটস পিপল যেটো আমাৰ জিটিপিজিটিৰ টপিক হয় তাৰ কাৰণেও এটো লৈ আহিম নেক্সটটো হৈছে ঠিক একেদৰে আমি ধৰক বিশেষকৈ মই এইকেইটাৰ ওপৰতে ফোকাস কৰি বেছি ভাল পাওঁ পেডাগজি এণ্ড আসাম এণ্ড ইটস পিপল তো এই দুটাৰ ওপৰতে মই যদি সম্ভৱ হয় আপোনালোকৰ সহাৰি পালে মই এই সিৰিজটো কন্টিনিউ কৰিম ঠিক আছে বহুত বহুত ধন্যবাদ 10 নম্বৰ কুৱেশ্যনৰ উত্তৰটো আপোনালোকে দিব বোনাস কুৱেশ্যনটো ঠিক আছে সেই কুৱেশ্যনটো মই মোৰ ফালৰ পৰা দিলো এটো পিৱাইকিউ কুৱেশ্যন নহয় আৰু কাইন্ডলি এআই ব্যৱহাৰ নকৰিব আমি নিজে চিন্তা কৰাটো খুব বেছি প্ৰয়োজনীয় ঠিক আছে সো থ্যাংক ইউ সো মাচ ওয়ান্স এগেইন এভৰিওয়ান আমি আকৌ এটা ক্লাছত এনেকুৱা ধৰণৰ আলোচনাৰ মাজেৰে লগ পাম